নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল 2021 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এজন ষ্টুডেণ্ট হিচাপে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে বাধ্যতামূলক হিচাপে চোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম মেট্ৰিক পৰীক্ষা ৰুটিন 2021 বৰ্ষ নিউজ চেনেলে প্ৰকাশ কৰিলে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন ছাত্ৰ ছাত্ৰীসকল 2021 বৰ্ষত যিটো মেট্ৰিক পৰীক্ষাৰ ৰুটিন প্ৰকাশ কৰিছে নিউজ চেনেলে সেই নিউজ চেনেলৰ ৰুটিনটো সঁচা নে মিছা আজি তোমালোকক প্ৰমাণিতভাৱে সেবা বৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে গুগলৰ জৰিয়তে সবিহে তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম লগতে আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগত বিদ্যালয়ত পঢ়ে অৰ্থাৎ প্ৰাইভেট স্কুলত পঢ়ে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আছে এটা সুখবৰ তোমালোকে অতি মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিবা আৰু চেনেলটো যদি তোমালোকে নতুনকৈ আহিছা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনে ধৰণৰ নতুন নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ আহক আমি দেৰি নকৰে ভিডিঅ'টো আৰম্ভ কৰোঁ 2021 বৰ্ষৰ ৰুটিন প্ৰকাশ পাইছে বুলি DOI 365 ৰ এটা পোষ্ট ওলাইছে যেটো পোষ্টত কৈছে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিন ওলাইছে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছে যে এই ৰুটিনটো সঁচা নে মিছা বহুতে এনেদৰে কৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰীৰ ষ্টেটাস দেখিবলৈ পোৱা গৈছে যে এই ৰুটিনটো দিছে যে 2021 বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা এই ৰুটিনটো সঁচা নে মিছা সবিহে তোমালোকক আজি প্ৰমাণিতভাৱে জনাম প্ৰথমতে ৰুটিনটো চাই লোৱা তো কি ইয়াৰ ৰুটিনটোত কোৱা হৈছে ইয়াত কোৱা হৈছে যে DOI 365 যেটো নিউজ চেনেল অসমৰ অতিকৈ জনপ্ৰিয় এই নিউজ চেনেলত প্ৰকাশ পোৱা এটা আইকন দিয়া আছে এই নিউজ চেনেলৰ তাৰ পিছত কৈছে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে ইতিমধ্যে তাৰ পিছত কৈছে 14 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব 12 বজালৈকে প্ৰথম পৰীক্ষাটো হৈছে ইংৰাজী পৰীক্ষা তাৰ পিছত কৈছে যে 16 ফেব্ৰুৱাৰীৰ আগবেলা অসমীয়া পৰীক্ষাটো হ'ব ঐচ্ছিক অসমীয়া যেটো আছে এডভান্স আসামিজ বুলি কোৱা হয় তাৰ পিছত কৈছে 18 ফেব্ৰুৱাৰীৰ আগবেলা সমাজ বিজ্ঞান যেটো পৰীক্ষা আছে সেই সমাজ বিজ্ঞান পৰীক্ষাটো ইয়াত উল্লেখ কৰিছে তাৰ পিছত কৈছে যে 22 ফেব্ৰুৱাৰীৰ আগবেলা সাধাৰণ গণিত উল্লেখ কৰি দিয়া হৈছে হেহত তোমালোকক জনাই দিম কেনেকৈ প্ৰমাণিতভাৱে এটো সঁচা নে ফেক ৰুটিন হয় সবিহে প্ৰথমতে ইয়াত সুন্দৰভাৱে চাইলো ইয়াত কৈছে 23 ফেব্ৰুৱাৰীত দিছে আগবেলা হুকুমাৰ কলা আগবেলা হলে 9টা বজাৰ পৰা আৰম্ভ হ'ব 12 বজালৈকে আৰু বাটিবেলা যদি পিছবেলা হয় তেনেহলে ছাত্ৰছাত্ৰীসকল এটা বজাৰ পৰা 4টা বজালৈকে পৰীক্ষা থাকিব ইয়াত কৈছে তাৰ পিছত কৈছে 23 ফেব্ৰুৱাৰীৰ পিছবেলা সংগীত আৰু নৃত্য থাকিব পৰীক্ষা তাৰ পিছত কৈছে 25 ফেব্ৰুৱাৰীৰ আগবেলা সাধাৰণ বিজ্ঞান পৰীক্ষাটো থাকিব তাৰ পিছত কৈছে ছাত্ৰছাত্ৰীসকলৰ 28 ফেব্ৰুৱাৰীৰ আগবেলা থাকিব হিন্দী ঐচ্ছিক আৰু আৰবী যিসমূহ আছে এমআইএল আসামিজ আছে 26 ফেব্ৰুৱাৰী তাৰ পিছত কৈছে 1 মাৰ্চৰ আগবেলা থাকিব মণিপুৰী বড়ো হান্তনস্লে ঐচ্ছিক যিসমূহ আছে লৈছে সেইসকলৰ বাবে তাৰ পিছত কৈছে 2 মাৰ্চৰ আগবেলা থাকিব সংস্কৃত আৰবী উচ্চ গণিত যিসকলে লৈছে সেইসকলৰ পৰীক্ষা তাৰ পিছত কৈছে 2 মাৰ্চত কৈছে আগবেলা বুৰঞ্জী ভূগোল গ্ৰহস্থ বিজ্ঞান ঐচ্ছিক তাৰ পিছত কৈছে 2 মাৰ্চত আগবেলা নেপালী বেংগলী কম্পিউটাৰ বিজ্ঞান ঐচ্ছিক এয়া আছিল ৰুটিন তাৰ পিছত এতিয়া তোমালোকক প্ৰমাণিতভাৱে জনাম এটো ৰুটিন সত্য নে মিছা সবিহে কাৰোবাৰ এটা মই এই নিউজটো যেটো নিউজ চেনেলৰ পৰা প্ৰকাশ পাইছে এটো মই বহুতো ছাত্ৰতে ষ্টেটাস দি কৈছে যে এটো এবাৰ ৰুটিন প্ৰকাশ পাইছে এনে ধৰণৰ ষ্টেটাস দিছে সেই কাৰণে মই হেইতৰ পৰা লৈ আমি এটো ভিডিও বনাবলৈ লৈছো ছাত্ৰছাত্ৰীসকল আজি এতিয়া জনাম তোমালোকে এটো ৰুটিন সঁচা নে মিছা ছাত্ৰছাত্ৰীসকল তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত প্ৰথমতে সাৰ্চ কৰিবা এনে ধৰণৰ সেবা তোমালোকে এনেকৈ যেনেকৈ মই দেখুৱাইছো তোমালোকে সুন্দৰভাৱে চাই লোৱা চোৱাৰ পিছত তোমালোকে এনেকৈ সাৰ্চ কৰিবা sebaonline.org তোমালোকে যেনেকৈ দি আছে তেনেকৈ তোমালোকে সাৰ্চ কৰিবা সাৰ্চ কৰাৰ লগে লগে তোমালোকে এই ৰুটিনটো সঁচা নে মিছা তোমালোকে অতি সহজতে প্ৰমাণ কৰিব পাৰিবা তোমালোকে এই seba.online ত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ পেজটো খোল খাব সেবাৰ যেটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটটো তোমালোকৰ প্ৰকাশ পাব আৰু তোমালোকৰ এই ৰুটিনটো প্ৰকাশ পালে ইয়াতে দিব আৰু যদি প্ৰকাশ নাপায় তেনেহলে কতো নাপায় ছাত্ৰছাত্ৰীসকল যদি ইয়াত ৰুটিনটো নাথাকে তেনেহলে ছাত্ৰছাত্ৰীসকল এই ৰুটিনটো ফেক হ'ব যদি ইয়াত হেইটো ৰুটিন থাকি যায় তেনেহলে এই ৰুটিনটো ৰিয়েল হ'ব ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াত চাবা কুইক লিংক বুলি দিয়া আছে তোমালোকে ইয়াত ৰুটিনৰ উল্লেখ কৰা নাই তাৰ পিছত দেখুৱাইছো তোমালোকক ইয়াত আহিব ৰুটিন যদি দিয়া থাকে ইয়াত ঘূৰি ফুৰিব ৰুটিনৰ যেটো আইকন সেই ৰুটিনটো তাৰ পিছত চোৱা নোটিফিকেশনত যেটো নোটিফিকেশনত ক্লিক কৰা নোটিফিকেশনত যদি ক্লিক কৰা তেনেহলে তোমালোকৰ আৰু এটা পেজ খোল খাব পেজটো খোল খোৱাৰ লগে লগে মই দেখুৱাইছো তোমালোকক ইয়াত চোৱা তোমালোকৰ ৰুটিনৰ কথা একো উল্লেখ কৰা নাই বহুতো ছাত্ৰ ছাত্ৰী ভাবি আছে সেই ৰুটিনটো যেটো স্ক্ৰিনশ্বট মই তোমালোকক দেখুৱাইছো সেই ৰুটিনটো
ফেক হয় ছাত্ৰ ছাত্ৰীসকলে সেই ৰুটিনটো সম্পূৰ্ণৰূপে মিছা যোৱাবাৰ হ'ব পাৰে ৰুটিনটো কিন্তু এই বছৰ ৰুটিন এইটো নহয় সেইটো কোন বছৰ ৰুটিন সেইটো এতিয়ালৈকে উল্লেখ কৰা নাই ইয়াত চন উল্লেখ কৰা নাই আৰু ৰুটিনটো পকা পালে এনেধৰণৰ পকা নাপায় ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত একো উল্লেখ কৰা নাই যে ৰুটিন পকা পাইছে বুলি ছাত্ৰ ছাত্ৰীসকল এয়া আছিল আজিৰ ভিডিঅ' এতিয়া আলোচনা কৰিম যে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ নতুন খবৰ আৰু যদি তোমালোকে যেতিয়া ৰুটিনটো পকা পাব তোমালোকে এই যিটো ৱেবছাইট sebaonline.org তোমালোকে সদায় চেক কৰি থাকিবা এইটো ৱেবছাইটৰ জৰিয়তে তোমালোকৰ ৰুটিনটো পকা পাব আৰু যেতিয়া তোমালোকৰ ৰুটিনটো পকা পাব আমি আৰু এটা ভিডিঅ'ৰ সৈতে তোমালোকক প্ৰমাণিতভাৱে জনাম আৰু তোমালোকে যদি গুগলত সাৰ্চ কৰা HSLC ৰিজাল্ট চোৱা তোমালোকক মই দেখুৱাইছি HSLC ৰুটিন মই তোমালোকক সুন্দৰভাৱে দেখুৱাইছো HSLC ৰুটিন 2021 মই সাৰ্চ কৰিলো বহুকেইটা ৱেবছাইট আহিব যে ফেক ৰুটিন লৈ এনেধৰণৰ ফেক ৰুটিন আহিব ইয়াত কৈছে HSLC ৰুটিন ডিক্লেয়াৰ হৈ গৈছে এনেধৰণৰ তোমালোকে যিকোনো এটা ৱেবছাইটত যদি ক্লিক কৰা তেনেহলে তোমালোকে চাব পাৰিবা গুগলত বহুকেইটা ৱেবছাইটে পকা কৰিছে 2021 বৰ্ষৰ ৰুটিন হেবিলাক ৰুটিন সম্পূৰ্ণৰূপে মিছা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেতিয়া ৰুটিনটো পকা পাব সেবা বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট এইটো এই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে তোমালোকে ৰুটিনটো পকা পাব আৰু তোমালোকে সুন্দৰভাৱে ডাউনলোড কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এনেধৰণৰ ৰুটিনটোৰ পৰা বিৰত থাকা যাতে নতুন ৰুটিন অহাৰ লগে লগে আৰু এটা ভিডিঅ'ৰ সৈতে তোমালোকক জনাম থ্যাংক ইউ আজিলৈকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট স্কুলত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ কঠোৰ শিক্ষা বিভাগ ইয়াতকৈ অধিক মাচুল ল'ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ে ৰাজ্য চৰকাৰে বান্ধি দিছে মাচুল নিৰীক্ষৰ যিমানখিনি ল'ব লাগে ইমানখিনি কোৱা হৈছে এতিয়াৰ পৰা নিজৰ ইচ্ছা অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বৰাব নোৱাৰিব মাচুল কোৱা হৈছে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল এই সন্দৰ্ভত শিক্ষা বিভাগে জাৰি কৰিছে স্পষ্ট নিৰ্দেশনাত কোৱা হৈছে যে সেইদৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়সমূহৰ বাবেও ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিছে মাচুল বাৰ্ষিক মাচুলত থাকিব বিদ্যালয়ৰ সকলো খৰচ কোৱা অহা বৰ্ষৰ পৰা প্ৰযোজ্য হ'ব নতুন নিৰীখ 2021 বৰ্ষৰ পৰা এই নিয়ম আৰম্ভ হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগত অৰ্থাৎ প্ৰাইভেট স্কুল কলেজত পঢ়ে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আছিল এই এটা ডাঙৰ খবৰ মাচুলটো উল্লেখ কৰি কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিকৰ পৰা পঞ্চম মানলৈকে প্ৰাইভেট স্কুল অৰ্থাৎ ব্যক্তিগত স্কুলত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ 27000 টকা প্ৰতি বছৰত খৰচ হ'ব তাৰ পিছত কৈছে ষষ্ঠমৰ পৰা দশম শ্ৰেণীলৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট আৰু ব্যক্তিগত বিদ্যালয়ত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ খৰচ হ'ব বছৰত 32000 টকা তাৰ পিছত কৈছে বিজ্ঞান শাখাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ টকা খৰচ হ'ব 37000 টকা বছৰত তাৰ পিছত কৈছে কলা শাখাত যিসকলে পঢ়ি আছে সেইসকলৰ খৰচ হ'ব 32000 টকা আৰু যিসকলে বাণিজ্য শাখাত পঢ়ি আছে সেইসকলৰ খৰচ হ'ব 33000 টকা